নিশ্চয় চিন্তাত পৰিলোঁ। ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ আৰম্ভ কৰিম। পিতৃয়ে পুত্ৰৰ জীৱনী লিখাৰ এই অভিনৱ কথা প্ৰথমবাৰ শুনিলোঁ। হয়তো পৃথিৱীত অন্য ক'তো এনে হোৱা নাই। অৱশ্যে আমাৰ জনাত নাই। তথাপিতো পুত্ৰৰ জীৱন কাহিনী লিখিবলৈ আৰম্ভ কৰিছোঁ। চন 1972 নৱেম্বৰ মাহৰ 18 তাৰিখে তুৰাৰ চিভিল হস্পিটেলত আমাৰ প্ৰথম সন্তান জুবিনৰ জন্ম হয়। হে প্ৰভু, কৃপা কৰিবা। বৰঠাকুৰ ছাৰ, আপুনি এটা ল'ৰা সন্তানৰ পিতৃ হৈছে। ঠিকে আছানে তুমি? সেইদিনাই মই জুবিনক জীৱনৰ প্ৰথমবাৰ বুকুৰ মাজত সাবটি লৈছিলোঁ।